নকলে বন্দুকটো লৈ আছো আমাৰ গাঁও জায়গাৰ আসলি বন্দুক থাকিলে কয় ফাদাৰ তো কাগে গুলি মাৰিলে কয় জিটো জ্বালা দি আছে ও বা ও ফাদাৰ এতে আছো ৰ কি কৰি আছ তই এই বন্দুক দি এম কৰি আছো ৰ কেতিয়াবা গেলে আসলি বন্দুক পালি গুলিব লাগব না তো বন্দুকৰ লগত খেলা খেলে আছা তোৰ বাইপেৰে ইমান ডাঙৰ আছে চাকৰিয়াল তো বন্দুক লৈ থাকিলে হ'ব নেকি হা তো পঢ়া শুনা কৰিব লাগিব ভাল মানুহ হ'ব লাগিব আৰু মোৰ দৰে চাকৰি কৰিব লাগিব তো জিদিয়ালা চাকৰি গাঁৱৰ মানুহ চবে গালে থাকা চবকে বোলে তই জ্বালা দি থাকা মই কি জ্বালা দিলো মইতো কাৰো লগত একো বেয়া কাম নকৰি আৰু মোকে এনেকে গালি পাতি থাকে না চবে তোৰ বয়া কাম সেইকাৰণে নাচা গৰমত খামুচি কাৰেণ্টটো নাই কি মোক ধৰি জ্বালা পাই থাকিব হা মই কাৰেণ্টটো কাটিবই লাগিব এফালে বৰষুণ দিলে মানুহ মৰাৰ চান্স থাকে এফালে ৰ'দ দিলে বেয়া ইলেক্ট্ৰিচিটি চাপ্লাই নাথাকে গতিকে ওপৰৰ পৰা যি অৰ্ডাৰ আহে মই তাকে কৰিব লাগিব ৰ ফোন এটা আছে হেল্ল' অঁ ছাৰ বতৰটো বেয়া কৰিছে কাৰেণ্ট কাটিব লাগিব মই কাটি আছোঁ ৰ'ব এতিয়া দিছোঁ মই লাইন কেইটা অৰ্ডাৰ পাই নাচাকে কালি সুধি দাউৰা দিছে ফাদাৰে এনাই থাকাতকৈ একেবাৰে লাইনটোৱে কাটি দিয়ক লগৰ বা আছেই নে নাই ফোন এটাকে কৰি চাওঁ দেৰিটো হৈছিয়ে বাপ্পা ঐ 8 ঘণ্টাৰ ডিউটিটো শেষ হোৱাৰ হ'ল দে আৰু বাপ্পা ঐ 1 লাখ মান ফোনেই মাৰিছে শালা বোলো গৰমৰ দিনকেইটাত মানুহক অলপ জ্বালা নেদেই কাৰেণ্টটো Ding 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 bam dam dam bam 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 bam. হেল্ল' লগত আছেনে আছো দিয়ক মই পালোঁ দিয়ক আহক মোৰো বিৰক্ত লাগছে দিয়ক আহক পালোঁ পাইছোঁ দিয়ক পাইছোঁ দিয়ক কিবা এটা নতুন নিউজ আহিছে 24 ঘণ্টাই বিদ্যুৎ সেৱা বিকল নলবাৰীত আমি থকালৈকে ৰাইজে এনেকুৱা ছাৰপ্ৰাইজ আমাৰ ফালৰ পৰা পায়ে থাকিব লকৰ তোমাৰ সেইখিনি 5টা বাজিলেতো আচ্ছা ডেকা আহিছেনে নাই আচ্ছা ঠিক আছে তুমি গৈ থাকা তুমি যোৱা তেতিয়াহ'লে যাওঁতে কাৰেণ্টটো কাটি থৈ যাবা এনে থকাতকৈ আৰু সেইটো যোৱা ঠিক আছে গৰমটো লাগবই নাচাই গে ফেনৰ ভল্টেজ এনাই কিবা সেই হেৰি ঘূৰিব লাগে কাৰণে ঘূৰি আছে গম পাইছে না গৰম নালাগে কি লাগব লাইট চাইচোন লাইট চাও ফাটকো হৈ জানো সেইটো দে বাচা এইগিলা বাদ দি চালি চকু হইবই হ'ব তোৰ মিছা মিছি লাইট তই তুমি যা দে এই নিউজত কাম কৰি ফেলাই ইমান বেয়াকে এন্দক ফালো লাইনক লৈ ফেলাই চালা আজি নিউজৰ মানুহ হৈ ফেলাই মোৰ ঘৰতে লাইনৰ এই অৱস্থা তোক কিবা এটা কৰিব লাগব এনকে এলি মাৰা যাব লাগব দেখোন গৰমত ডেকা হেল্ল' ডেকা ইয়াতে বৰভাগত লাইনটো কি হৈ আছে তাৰমানে দাদা কি ক'ব আমাৰ বৰভাগৰ ফালে ভুচুং দিছে কি ফুচুং যাইতো আপোনালোকে নাজানে কাৰেণ্টটো মানুহগিলে জানোতো ভুচুং বুলি কয় ন ফুচুংটো কি বস্তু নাজনো মানে আপোনালোকে নালকেইটাও জানিব এইগিলা হয় নেকি ইয়াতে তাৰমানে এতিয়া লাইটে ডিস্কো ডেন্স কৰি আছে ফেনৰ পাৱাৰেই নাই ফেনখানে নাই জ্বলাই থৈ দিয়া আনিছে আমাৰ উপায় নাই চবতে হৈ আছে গোটেই অসমতে হৈছে হয় নেকি এফালে দেৰি হৈছে বিদ্যা মোৰ ডিউটি আজি কি হ'ব কমানৰ ছাৰে গালি পাৰে নেকি এতিয়া খুৰা ৰ'বা কি হ'ব তো নাই কাটি ইমান লাইনটো কিয় কাটি আছ এই লাইনৰ সেই ছফ্টৱেৰটো আপডেট হৈ আছে গোটাই আমি সদায় আপডেট কৰিব লাগে না আৰু ফুচুং যায় সদায় সেইকাৰণে কাৰেণ্টটো কাটিব লগা হৈ যায় একেদিন বাপা আৰু কিবাকে লাইনটো নাকাটে পৰীক্ষা চলি আছে আকৌ পঢ়িব পৰা নাই যি আন্ধাৰ মুন্ধাৰ হৈ থাকে ঘৰত লাইন যোৱাৰ কথা ক'বাইছ তোৰ বয়সত আমি জৈনকৰ পোহৰত পঢ়িছিলোঁ গম পাইছ আৰু সেই জৈনকৰ পোহৰত পঢ়িয়ে চলি ষ্টেণ্ডো কৰিছিল এইগিলা কৈ লাভ নাই যা মোৰ দেৰি হৈছে আৰু এই গৰমৰ দিনত লাইন কাটা হ'বই ইমান আৰু মাথা মাতিক নৰবা এইগিলা দেৰি হ'ল বিদ্যা ছাৰে বে কি কয় আজ ফিৰ জিনে কি তামন্না হে ছাৰ দেখা আহিলে আপুনি কিন্তু 20 মিনিট লেট হ'ল যে কাৰণটো কি মানে ছাৰ লকাৰে যাবাৰ সময়ত কাৰেণ্টটো কাটি দি গৈছে আপুনি বোধহয় কাটিব দিছিল নিশ্চয় আৰু এফালে চলটোৰ বেমাৰ মই তাৰ চলটোক বিচাৰি আছিলোঁ বিৰাট জ্বৰ গৰমে আছে একদম আচ্ছা ঠিক আছে আপুনি আহিল এতিয়া ভালে হ'ল আপুনি এটা কাম কৰিব আপোনাৰতো এতিয়া ৰাতি হ'ল আপোনাৰ কাম কৰাটো ঘণ্টাৰো ইচ্ছা নাই চাগে আপোনাৰ নাইতো আছে নেকি নাই আপুনি এটা কাম কৰিব লাইনটো 3বাৰ 4বাৰ কাটা দিয়া এইটো কৰি দিব ৰাইজে ভাবিব কি কাৰেণ্ট নাহে চাগে আপুনি কিন্তু মোবাইল চাই বহি থাকিব পাৰিব আচ্ছা যাওক আৰু কি ছাৰ জানে নাই মানে আমাৰ
অসমৰ মানুহ 3 বাৰ মান এই কাৰেণ্টটো অহা যোৱা কৰিলি ভাবে যে কাৰেণ্টটো দিবৰ চেষ্টা কৰিছিল ৰাখিব নোৱাৰিলাক এই ফুচিংটো যাই থাকিল টেকনিক এই টেকনিক এইগিলা বহুত এইগিলা আমি জানো ছাৰ বেয়া নাপাব অলপ দেৰি হৈছে কালি পাই নাহো দিয়ক দেৰিকে ও বাপ্পু কিবাকে ছাৰে গালি নিদিলাক দে আৰু ছাৰৰ মুডটো ভাল আছিল কাৰণে আজি গালি নিদিলাক নহ'লেতো মোক কলজিয়া খাই পেলাক হয় এতিয়াতো ডিউটিত আহিলোঁ মানে 8 ঘণ্টা এতিয়া মোৰ 1 লাখ মান ফোন ৰিচিভ কৰিব লাগিব ছাৰে দেখোন 3 বাৰ মান মোক লাইনটো দি পেলাই কাটি কৰি দিব দিছিল সেইটোৱে কৰি দিওঁ এক দিলোঁ 2 দিলোঁ 3 দিলোঁ ফাইনেলি কাটি দিলোঁ 3 বাৰ অহা যোৱা কৰিছে অসমৰ ৰাইজে ভাবছি এতিয়া মানে নলবাৰীৰ ৰাইজে ভাবছি আৰু কাৰেণ্টটো নাহে মই দিয়ে চেষ্টা কৰিছিলোঁ থকা নাই কি কৰিম এতিয়া বিন্দা ছাৰ টিপনি মাৰি থাকতে আৰু চালাই যোৱাকালি পাই লাইনটো নাই সিহঁতেও গোটেই মানুহক জ্বালা দিবে আৰু নেৰা আছে ফোন কৰিলে বেয়া ক'ব কিয় ভুচুং গেছি ছফ্টৱেৰ আপডেট দিব লাগে কিমান টুপি পিন্ধো কি কৰা যায় এতিয়া হাও সাংবাদিক দাদা দেখোঁ এওঁৰ লগতে চাই চাই কিবা এটা ভিডিঅ' এটা বনোৱাৰ কথা ক'ব লাগিব আছো ৰ'বা পৰীক্ষা কেনে হ'ল এই পৰীক্ষা আৰু কেনে হ'ব এই লাইন চাইন নাই গৰমতো থাকিব পৰা নাই কি পঢ়িম সেই পৰীক্ষাই ফালা গেছি এই কণ্ট্ৰল ৰুমত থকা এই মানুহকেইটা এনেকুৱা অহাত তাৰমানে আৰু ফোন কৰিলে ক'ৰ কি যি বাহানা বনাই ক'ৰ কি টুপি পিন্ধি থাকে মানুহ বাপৰে বাপ এই কিবা ছফ্টৱেৰৰ কথা কয় কিবা ভুচুং কাটাৰ কথা কয় এই কাৰেণ্ট কাটলি কি এইগিলা ছফ্টৱেৰ ভুচুং গিলা থাকে কিবা এই বিৰাট অসাত মানুহ আহতে গম পাইছে না আৰু কেতিয়াবা এনেকুৱা খং উঠে যাই পেলাই এনেকুৱা ফালান দিম না কেতিয়াবা তুমি তো সাংবাদিক দেখো তুমি এটা নিউজ কৰি পেলাই ফালি পেল ফালি দিয়া নহয় যোৱে তৌ যোৱা ভাল হ'ব নিউজ আৰু টিআৰপিও তামাম পাম গম পাইছে না তামাম ভাইৰেল হ'ব ফালিম এতিয়া ফালিম কাম আজি কিনো ভুচুং যায় সেইটো বাহিৰা মানুহ এটা লওঁ যা বাহিৰত যা কোনে আপুনি বাহিৰত খেদা গম পোৱা নাই নেকি মই কোন হয় আপুনি আৰু এনেকে কিয় কথা পাতিছে মই কোন পিছত গম পাব আগে আপুনি কোন কওক আই এম মিষ্টাৰ হাজৰিকা আৰু এনেকে অভদ্ৰ দৰে মোৰ লগত কিয় কথা পাতিছে হাজৰিকা মই ফিউজ লাইভৰ সাংবাদিক একে কৈ দিওঁ নেকি এটা কোন আছে ভিতৰত কণ্ট্ৰল ৰুমত কোন আছে আপুনি কি সাংবাদিক নেকি এই বস্তু উলো নিউজৰ বস্তু উলো কেমেৰা তোৰ মাইক মোৰ লওক তো আপোনালোকে দেখা পাইছে মই এতিয়া বৰ্তমান উপস্থিত আছো দাদা হেৰি মই আৰু চকীদাৰ মই পুৱা গধূলি আনা চিটিবোৰটো কণ্ট্ৰল ৰুমটো চোৱা চিতিয়া কৰোঁ কণ্ট্ৰল ৰুমৰ ভিতৰত মানুহ আছে যাক তাতে আপোনালোকে সোধ পোছ কৰোঁকে হয় নেকি মই একো নাজানো আৰু মই এনাই মিছেও মই হেৰি কৰি থাকোঁ মাটি কিনিছে মোৰ চাকৰিও পাৰ্মানেণ্ট হোৱা নাই দাদা ভাইটি হেবাগে কৰাগে কেমেৰা ভালকে কৰবি বুজি পাইছে না আৰু নিউজটো পুৰা ভাইৰেল হ'ব লাগিব গম পাইছে বতামা আটো কোন হে আপোনালোক ফিউজ লাইভৰ সাংবাদিক এই কাৰেণ্ট কি কাৰণত পাতি আছে সেইটো আমাক লাগে আজি নিউজ কৰিব আছে নেকি কিনো সুধব লগা আছে আমাৰ বাহিৰত ছাৰ আছিল ছাৰক লগ পোৱা নাই নেকি আমাৰ ছাৰে চোৱা চিতা কৰে আমাৰ অফিচটো ছাৰ কিৰম চকীদাৰ বুলিয়ে কৈছিল এইগিলা বাতি কেমেৰা অন কৰি নমস্কাৰ আপোনালোকে চাই আছে ফিউজ লাইভ আৰু মই বৰ্তমান উপস্থিত আছো বিদ্যুৎ বিভাগৰ কণ্ট্ৰল ৰুমত আৰু আপোনাৰ মোৰ লগত আছে এই কৰ্মচাৰী তো আপোনালোকে কওক যে লাইন যি যায় আপোনালোকে যে কৈ থাকে কিবা ভুচুং গেছি মুচুং গেছি সেই বস্তুটো কি আপোনালোকে আজি মোক দেখাই দিব কেমেৰা আগে আহ ভুচুং মানে সেনাই ভুচুং মই ভালকৈ সিমান নাজানো কিন্তু আপোনালোকে যে চাই আছে এইটো আৰু এইটো লগ লাগি ভুচুং বুলি কয় ভুচুং এটা আমাৰ বিদ্যুৎ বিভাগে দিয়া নাম তাৰমানে এইটো ডিক্সনাৰীত নাপায় এই শব্দটো আৰু ছফ্টৱেৰ বুলি কওঁ যে ছফ্টৱেৰ এইটো ছফ্টৱেৰ বুলি কওঁ আমি এটা ভিতৰত কিন্তু আচলতে ফুলি চালি কেইডালমান তাৰ পাব আৰু এখন চকেট পাব কিন্তু আমি নাম দিছোঁ ছফ্টৱেৰ কিবাটো নাম দিব লাগিল না আৰু এই এডাল মাজতে আপুনি খুলি দিলি ভুচুং জ বুলি কওঁ এডাল তাৰপিছত লগাই দিওঁ ভুচুং আহ বুলি কওঁ তাৰপৰা আৰু একবাৰ এনেকৈ খুলি দিলে ভুচুং যায় আৰু এবাৰ খুলি দিলে ভুচুং আহে সেনেকৈ কাৰেণ্টটো আমাৰ কাটা মিলা হৈ থাকে আৰু কাৰেণ্টটো এনে গৰমৰ দিনত আমাৰ কাৰেণ্টৰ চাপ্লাই নাথাকে চাপ্লাই নাথাকিলে আমি কাটিব লাগিব কাৰণ আমিতো মিলাব লাগিব না চাৰিওফালে কাৰেণ্টটো দি পেলাই গতিকে আমাক বিদ্যুৎ বিভাগৰ ওপৰৰ ফালৰ পৰা আমাক যি অৰ্ডাৰ দিয়ে আমি সেই অনুপাতে সেনেকৈ মিলাই থাকোঁ আৰু আপোনালোকে ফোন কৰি থাকিলে ছাৰ মই নৰো ছাৰ মিলাবা মই কি ক'ম ছাৰ হেৰি ডেকা দা
হেৰি আমাৰ কণ্ট্ৰল ৰুমৰ বাণীতৰ ক'ত আছে মই হেৰি চাফ চিকুণটো ক'ত দিব লাগিছিল না শাৰী মুচি দেওঁতা মোৰো দেৰি হৈছে ঘৰকো যাব লাগে এতিয়া ক'ত আছেনো দেখা দা অঁ এওঁহে আমাৰ ছাৰ মই নহয় হেৰি মই এই চকীদাৰ ছাৰ ক'ত যায় আপুনি হেৰি বাণীতৰে ফোন কৰিছি মই যাওঁতা বাণীতৰে ফোন কৰিছি ৰ'ব এক মিনিট ছাৰ ৰ'ব ক'ত গেল ছাৰ মানে ছাৰে মোক ফাঁচাই থৈ পেলাই পললাক এতিয়া আপোনালোকে ব্ৰেকিং নিউজ কৰিব খুজিছে ন হয় হয় ব্ৰেকিং নিউজ ৰ'ব তেতিয়াহ'লে হেৰি আপোনালোকৰ চাই থাকক এফালে আহক আপোনালোকে বস্তু দিয়ক নিউজটো যিহেতু হ'বই তাৰ আগতে মই লাইনটো ইয়াতে একবাৰ কাটি দিওঁ কি কৰ কাটি দিওঁ নালগে নালগে লাইন কাটবা নালগে দিলোঁ কাটি আপোনালোকে ব্ৰেকিং নিউজ কৰে ফেকিং নিউজ কৰে যি কৰে কৈ থাকক আপোনালোকে আকৌ কৰিব তোৰ আজ আপোনালোকে দেখা পাইছে এই মানুহজনে লাইনটো আৰু কাটি দিলাক দি পেলাই এতিয়া মানে কি খেচৰা মানুহ আই জাতিটোৱে খেচৰা